তো হেল্ল' গাইছ, তো দিছ ইজ পিঠা অসম। তো আপোনালোকে গমেই পাইছে পিছফালে এইটো কি পেণ্ডেল। তো আজি আমাৰ শংকৰ ধাবাত কাম আছে। তো আজি আমি ইয়াতে মানে 600 মানুহৰ খানা আছে মানে। তো আপোনালোকক অলপ পৰিৱেশটো দেখাওঁ। এইটো চাওক আপোনালোকে, ধুনীয়া পেণ্ডেল। এইটো আমাৰ ৰভা। ইয়াতে আমাৰ ষ্টাৰ্টাৰ থাকিব। ইয়াতে বহা জেগা। তো আমাৰ ল'ৰাহঁতে ড্ৰেছ কৰি আছে মানে। এইটো আমাৰ বড়ো, এইটো আমাৰ পোৱালি মানে। তো চাৰ্টটো কিয় পিন্ধা নাই? বডি দেখাই আছা? গরিব মানুষ, পয়সা পাতি নাই। পইচা নাই মানে কি বডি দেখাই আছা? তো ইফালে আমাৰ এইবিলাক লাগি আছে। ইফালে আমাৰ হাত ধোৱা, ইফালে পানী। পুৰা মানে ৰেডি আৰু চব পাৰফিউম চাৰফিউম মাৰি ৰেডি হৈ আছে। আমাৰ এইফালে প্লেট চেট ৰেডি হৈ আছে। তো আপোনালোকক ধুনীয়া পৰিৱেশ, আমাৰ কিটচেনৰ পৰিৱেশটো দেখাই দিছোঁ। এইটো এতিয়া মানে আমাৰ চব ৰেডি হৈ গ'ল, ড্ৰেছ চেছ পিন্ধা। তো আমাৰ পোৱালি এতিয়া কিবা ক'ব? লাজ কৰিছা? তো পোৱালিৰ কথা এটা মই কৈ আছোঁ। তো পোৱালিৰ কথাটো হৈছে যে আমাৰ পোৱালি মানে কাম ঠিকেই কৰে, কিন্তু খালি টাইমে টাইমে তাৰ মানে শ্বট মাৰিব লাগে। শ্বট নামৰাকে তাৰ কাম নহয়। আৰু তোৰ বিষয়ে কিবা এটা ক'ম। এইফালে তো এই হৈছে আমাৰ জীৱন। বহুত দিনৰ মূৰত আমি এটা কাম পাইছোঁ অফ চিজনত। তো কিবাকে মাহত মানে চিখৰ খোৱা পইচাটো হ'লে ওলাম। তো গাইছ, তো আপোনালোকৰ ওপৰতে ভৰসা আৰু যি কৰে। বেলেগ আৰু কি ক'মনো, এইটো শংকৰ ধাবা। আপোনাৰ লখৰাৰ অকণমান আগত মানে ISBTৰ কাষত শংকৰ ধাবা আছে। ধুনীয়া প্লেচ। ইয়াতে আমাৰ আজি আছে ইভেণ্ট। তো ইয়াতে আপোনাৰ এনেকা মানে ধাবা গুৱাহাটীত নাই কিজানি। আপোনাৰ প্লেচটো বহুত বহল হয়। তাতে আপোনাৰ ধুনীয়া সৰু ল'ৰা ছোৱালী খেলিব পাৰি। তাতে আপোনাৰ ইয়াতে এটা পুখুৰী আছে, হাঁহ আছে, মানে সুন্দৰ পৰিৱেশ আৰু। तो गाइस, क्या ज़माना आ गया। अभी हम क्या देख रहा है, मेरा तो आंखें भी वो हैरान हो गया कि ये सब क्या है। साला कुत्ता घास खाने लगा है। নহয় বে, কুকুৰটো কেলে খাই আছে? মই তাকে চাই আছোঁ। চা না বে, বমি কৰে, পেটত বস্তু হজম নহ'লে ওলাই দিয়ে। अरे कुत्ते भी घास खाता है साला। শুট করব লাগব।
তো গাইছ আজি চবে হাজিৰা পাব তো বেচৰা পইচা পাতি নহয় চিচি ঘৰ খাবা মানুহ বোলে 11টা বজাতে আহে বোলে খাবা